हेलो गाइस আপোনালোকে যেতিয়া মোবাইলৰ নেটটো অন কৰে আৰু নেটটো অন কৰি দিয়াৰ লগে লগে মোবাইলৰ ডিসপ্লেত এনে ধৰণৰ এডভাৰটাইজ বিলাক আহি থাকে নেকি যদি এনে ধৰণৰ এডভাৰটাইজ বিলাক যদি আহি থাকে তেতিয়া হলে আপোনালোকে কেনেদৰে এই এডভাৰটাইজ বিলাক আঁতৰাব পাৰিব এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে ভালদৰে গম পাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব মই সকলোখিনি সেটিংস আপোনালোকক কৈ যাম আৰু সেই সেটিংসটো যদি আপোনালোকে এবাৰ যদি কৰে তেতিয়া আৰু আপোনাৰ মোবাইলৰ ডিসপ্লেত কেতিয়াও এনে ধৰণৰ এড বিলাক আহি নাথাকে গতিকে পলম নকৰি আকৌ এটা ইনফৰমেটিভ ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পোনপ্ৰথমতে আপোনালোকে সেটিংসত যাব সেটিংসত যোৱাৰ পিছত ডিসপ্লে সিলেক্ট কৰিব ডিসপ্লে সিলেক্ট কৰাৰ পিছত ডাৰ্ক মোডটো সিলেক্ট কৰিব যেহেতু ডাৰ্ক মোডটোতে কিছুমান হিডেন এপ দেখিবলৈ পোৱা যায় ডাৰ্ক মোডতে আপোনাৰ মোবাইলৰ হিডেন এপ বিলাক দেখা যায় এই হিডেন এপ বিলাকৰ কাৰণে আপোনালোকৰ মোবাইলত জিটি এডভাৰটাইজ বিলাক আহি থাকে এতিয়া আকৌ আপোনালোকে সেটিংসত যাব সেটিংসত গৈ এপ মেনেজ এপছত যাব মেনেজ এপছত যোৱাৰ পিছত নাম নথকা এপছ আছে নেকি আপোনালোকৰ মোবাইলত এইটো ওপৰৰ পৰা তললৈ এবাৰ চেক কৰি চাই ল'ব যেটো আপোনাৰ নাম নথকা এপ আছে এই নাম নথকা এপটো আপোনালোকে ডিলিট কৰি দিব আমাৰ মোবাইলত এটাই আছে নাম নথকা এপ এই নাম নথকা এপটো আমি এতিয়া আনইনষ্টল কৰিম এইটো নাম নথকা এপ বিলাক আসলতে হিডেন এপ হয় এই হিডেন এপ বিলাকৰ পৰাই আপোনাৰ মোবাইলত এড বিলাক ৰানিং হৈ থাকে এইটো আনইনষ্টল কৰাৰ পিছত আপোনালোকে গুগল ক্ৰমটো ওপেন কৰি ল'ব গুগল ক্ৰমটো ওপেন কৰাৰ পিছত তিনটা ডটত ক্লিক কৰিব তিনটা ডটত ক্লিক কৰি অলপ তললৈ স্ক্ৰল কৰি য'ত সেটিং লিখা আছে এই সেটিংসত যাব সেটিংসত যোৱাৰ পিছত অলপ তলৰ ফালে আহি থাকিলে সাইট সেটিংস বুলি আপোনালোকে পাব এই সাইট সেটিংসটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিলে অন ডিভাইস সাইট ডেটা বুলি লিখা আছে এইটো অফ কৰি ল'ব এই গোটেইকেইটা সেটিংস অফ কৰাৰ পিছত আপোনালোকৰ মোবাইলত আৰু কোনো ধৰণৰ এড ৰানিং নহয়